জানিলেও জগতে জান মই ইনষ্টাগ্ৰামত ভিডিঅ' এটা চাই আছিলো থৈ দিম পাই কেলে কি হ'ল বাৰু আয় মূলা খাই না পোৱা মূলা দেখিবলৈ পাবলৈ টান হ'ল মূলাবিলাকে বৈ 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 সঁচাকে বাইকত ইমান মূলা সোপা লাগিছে দেখি দেখি মোৰ একদম আমনি লাগি গৈছেগে এইখিনি মূলাকে ল পকোৱা চাকে ভাল বল বল দুইজনী দুটা ভাজি কিনি খাম আজি বল 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 দমন বল 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 কালি মূলা খা অৱস্থা নাইকিয়া আছে গেট গেটি জনী কি হৈছে চাহুংগে এপাক গেট গেটি তো হৈছে নে মোৰ কালি মূলা খা অৱস্থা নাইকিয়া হ'ল আয় মোৰ একদম অৱস্থাটো বেয়া ইমান পান দিছো মই ফুচকে গছে পাই অকল একদম মতাৰ লগত কালি শুবও পৰা নাই নহয় কাৰো লগত শুব পৰা নাই মই একদম ইমান ফাচকে গছে ইমান মূলা পান দিছো কেনেকুৱা গোন্ধাছে মূলা গোন্ধাছে পাই তোৰ এনেকুৱা হৈছে কিন্তু মোৰ মেথাটো খজনিত মৰিছো একো কৰিব পোৱা নাই ৰাম ৰাম কেলে খালো বাও এখোপাহত আয় তোৰ মাথা খজতি মোৰ ভাগৰ উফি খজতি হৈছে ঠাণ্ডা দিনত মই কি কওঁ দুইজনী ইজনী সিজনী খজুৱাই দিয়া দি কওঁ আছোন নাই খজুৱাচোন মোৰ ভাগৰ খজুৱা ইখন উফিখনৰ পৰা ঠাণ্ডা দিনৰ অৱস্থা নাই মূলা খাই কালি অৱস্থা বেয়া মোৰ যে মতাটোৱে যে মোক এনেকুৱা দিছে হাৰাম জাদি মূলাখন ক'ৰ পৰা আনিলি বুলি একদম অৱস্থা বেয়া কৰি দিছে মোৰ মতাটোৱে একদম কাৰো আগত মই তামোল এখন খাবলৈ যাবলৈ মোৰ লাজ লগা আছে মূলা খাই ইমান পান দিছোঁ ফুচকে গৈছে একদম ইচাত বিচাত গাখন গোটেই টিকা পক ইচাত বিচাত মোৰ ভাগৰ ইচাত বিচাত একদম ইচাত বিচাত গাটো খজতি ধৰিছে